জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। জুৰিয়াৰ কান্ধুলিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু টমটমৰ মুখামুখি সংঘৰ্ষ। জুৰিয়াৰ ডগাৰদিঘাৰ পৰা তীব্ৰ বেগেৰে অহা এখন AS02Q1076 বাইকে নিয়ন্ত্ৰণ হেৰুৱাই জুৰিয়াৰ মুকুন্দ আটিৰ দিঘৰ পৰা অহা এখন টমটম বাহনত মুখামুখিকৈ খুন্দা মাৰে। উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় 9জনকৈ লোক। আহত লোকসকলক প্ৰাথমিক চিকিৎসাৰ বাবে দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে যদিও উন্নত চিকিৎসাৰ বাবে কেইবাজনকো নগাঁৱলৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30। বাইকে আহি খুন্দা দিছিল নেকি? বাইকে আহি দিছিলে? বাইকৰ নম্বৰ দেখা পাইছে? গাড়ীটো এইফালৰ পৰা আহি আছে। বাইক দুটা, এটা বাইক এইটো এইফালৰ পৰা আহিছে, আহি পেলাই এইটো খুন্দিয়া মাৰি দিলে, লগাই দিছে। আপোনাৰ ভালেমান দুখ পাইছে, 3-4টা মানুহ ভালেমান দুখ পাইছে। গুৰুতৰভাৱে আহত হৈছে। এতিয়া দগাঁও হস্পিটেললৈ প্ৰেৰণ কৰিছে, হস্পিটেললৈ লৈ গৈছে। ইয়াত দেখা গৈছে এটা গাড়ী দেখা গৈছে, বাইক আৰু এটা পলাইছে চাগে, পলাইছে। গাড়ীটোৰ নম্বৰ মুখস্থ আছে নেকি? গাড়ীটোৰ নম্বৰটো মুখস্থ নাই, সেইটো নম্বৰ মুখস্থ নাই। এইটো নম্বৰ হ'ল 1076 বাইকটো। সেইটো ৰখি আছে ইয়াতে, সেইটোৱে আমি যাম। ঠিক আছে। জগাঁৱৰ পৰা আহিছে আৰু মুকুন্দাৰীৰ পৰা আহিছে। সেইটো মুকুন্দাৰীৰ পৰা আহিছে নে নাই? সেইটো মুকুন্দাৰীৰ পৰা আহিছে। এই মানে এই গাড়ীটো যে ৰখি আছে, এই গাড়ীটো কি গাড়ী? টমটম, 3-4 এই এক বেটেৰী টমটম ই ৰিক্সা। সেইটোত আপোনাৰ মুকুন্দাৰীৰ পৰা আহি আছে আৰু বাইক এটা আপোনাৰ দগাঁৱৰ পৰা আহি আছিলে। দুটা মানে মুখামুখি হৈছে আৰু হৈ পেলাই মানে 4টা মানুহ মানে গুৰুতৰভাৱে আহত হৈছে, দগাঁৱলৈ প্ৰেৰণ কৰিছে। এতিয়ালৈকে আৰক্ষী উপস্থিত হোৱা নাই? নাই, এতিয়ালৈকে খবৰ দিছিলে কোনোবা? খবৰ দিছিলে চাগে, কোনোবা খবৰ দিছিলে। এতিয়ালৈকে আৰক্ষী অহা নাই।